এয়া আমি আজি ৰাতিপুৱাই যাত্ৰা কৰিলোঁ বোকাখাতলৈ বুলি। বোকাখাত ব্লকত আমাৰ ট্ৰেইনিং আছে। আজি ৰাতিপুৱা এতিয়া বাজিছে 7টা বজাতে যাত্ৰা আৰম্ভ কৰি দিলোঁ। এইফালে কুঁৱলী আৰু ক'ৰবাত বৰষুণো দি আছে। আমাৰ ফালে বাৰু দিয়া নাই, ইয়াত ক'ৰবাত দেখিছোঁ বৰষুণ দি আছে। এয়া চাওক বাগানৰ দৃশ্য কিমান ধুনীয়া লাগিছে। ৰাতিপুৱাই আহিলোঁ আৰু ট্ৰেইনিং আছে 10টা বজাত। আৰু যিহেতু আমাৰ ঘৰৰ পৰা বহুত দূৰ হয়, সেইবাবে আমি সোনকালে ওলাই আহিলোঁ। এতিয়া এয়া আহি আছোঁ আৰু অলপ ভিডিঅ' কৰি ল'লোঁ। এইবিলাক বাগানবিলাক ইমান ধুনীয়া লাগিছে। বোকাখাত RCTত আগতেও আমি ট্ৰেইনিং কৰিছোঁ আৰু এতিয়া দুদিনীয়া ট্ৰেইনিং দিছে। আমি আজি এতিয়া গৈ আছোঁ আৰু ইফালে দেখিছে বাগানবিলাক কলম দিছে আৰু মানুহবিলাকে। এয়া ৰাতিপুৱা পৰিৱেশটো সঁচাকৈ বহুত সুন্দৰ হয়, কিমান ধুনীয়া লাগিছে। এইফালে এয়া আকৌ বৰষুণ দি আছে। এডোখৰ ৰাস্তাবিলাক ভিজি আছে। মাজতে দুকপিমান ফটো মাৰি ল'লোঁ। ফটো মেইন হয় নাই, এয়া চব লগৰকেইজনীৰ সৈতে ফটো মাৰি ল'লোঁ। ফটো কেইকপিও আপলোড কৰিলোঁ। এতিয়া আমি আহি ট্ৰেইনিং চেণ্টাৰ পালোঁহি, বোকাখাত ব্লক RCT চেণ্টাৰ। ইয়াতে হৈছে আমাৰ ট্ৰেইনিং। এয়া বাইদেউসকলে হাই দিছে আৰু এয়া আমাৰ হাই দিছে আৰু এইফালে এজনী মই দেই। আৰু আহি গ'লোঁ এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ। ইয়াতে এতিয়া একদম দেখিছেনে, সকলো খালী আছে, কোনো নাই ইয়াতে। মই ফাৰ্ষ্ট আহিলোঁ আৰু এইফালে এতিয়া অহা ষ্টাৰ্ট কৰি দিলে আৰু আমাৰ বাইদেউসকল। এতিয়া হাউচ খালী হৈ আছে, এতিয়া হাউচফুল হৈ গ'ল। ব্লগ এটা বনাইছে নেকি? এয়া আহি গ'ল এতিয়া আমাৰ ব্ৰেকফাষ্ট। এফালে পুৰি, ডিম বইল আৰু আমাৰ বাইদেউসকলে একদম পূৰা ডিম গুচোৱাত ব্যস্ত। এয়া সকলোৱে আনি ল'লে পুৰি, এইবিলাক কিবা চব্জি, কল, ডিম সেনেকৈ দিছে আৰু। এয়া মোৰ ভাগৰ, এয়া বাকী কেইগৰাকীৰ কাৰণে আনি ল'লে। এয়া এতিয়া দুকপিমান ফটো মাৰি ল'লোঁ। ফটো মেইন নহয় জানো, ফটোটো মাৰিবই লাগিব। এয়া ফটো কেইকপিও আপলোড কৰি ৰাখি দিছোঁ আৰু চাবৰ বাবে পিছত। এয়া আমি গোটেইকেইজনীয়ে খোৱাৰ এটা ফটো ল'লোঁ। এতিয়া আমাৰ খাই বৈ আজৰি হ'ল আৰু এতিয়া 10টা বজাৰ পৰা ট্ৰেইনিঙত সোমালোঁ। এয়া ট্ৰেইনিং দি আছিল আৰু এতিয়া আমি আকৌ ওলাই আহিলোঁ। এতিয়া দুকপমান আকৌ ফটো মাৰি ল'লোঁ বাহিৰতে। এয়া আকৌ আমি এতিয়া খাই বৈ উঠি LDM ছাৰে ট্ৰেইনিং দি আছিল, পাঞ্জাৱ নেশ্যনেল বেংকৰ LDM ছাৰ। ইয়াত তেওঁ খুব ধুনীয়াকৈ বুজাই আছিল। আৰু আমাৰ এতিয়া সোনকালে ট্ৰেইনিং শেষ হ'ল। এতিয়া আমি ঘৰলৈ আহি আছোঁ মানে এয়া বৰ্তমান বোকাখাতৰ দৃশ্য অলপ দেখাই দিছোঁ। চিনাকি হোটেল ৰখিলে ভাল হ'ব নেকি? পেৰা ল'ব লাগিব নহয়, এইখনত আছিলে পেৰা। পেৰা ওলাই আছিলে নহয়, এই গুচিয়ে গ'ল। এইফালে আৰু এখন আছে। বোকাখাতলৈ আহি পেৰা নাখালে কি হ'ব হয় নাই? এইফালে এইখনতে লৈ লওঁ নেকি? এতিয়া এয়া পেৰা ল'বৰ বাবে আহি গ'লোঁ। সকলোৱে লৈছে নিজৰ বাবে। এগৰাকী আকৌ চায়েই আছে
কি লওঁ কি নলওঁ আকৌ মই বাকীবিলাকেও এয়া লৈ আছে আৰু এগৰাকী লগৰ তাতে লগ পালোঁ, একপি চেলফি উঠি ল'লোঁ আৰু এয়া গোটেইকেইগৰাকীয়ে যাব সময়ত চেলফি একপি মাৰি ল'লোঁ। আৰু এতিয়া আমি আহি গোলাঘাট পাই গ'লোঁ আৰু এতিয়া ইয়াৰ গোলাঘাট পালোঁহি। গোলাঘাটতে আমাৰ বাজিলে 7টা আৰু এতিয়া গৈ লওঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।